নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া দুভাগ ৰাতি। শব্দ বৰষুণ, ভাৱৰ বুৰবুৰণিত জীপাল হৃদয়ৰ কাহিনী। বিষ্ণুৰাভা এতিয়া দুভাগ ৰাতি। বিষ্ণুৰাভা আজি নুসুধো এতিয়া কিমান ৰাতি। তুমি এতিয়াও সাৰে আছা? লালকাল দি পৰি আছো মই আৰু প্ৰীতি। চিফুং বাহিৰ সুৰ তুলিবলৈ নাই কোনো অসমীয়া। পথাৰত হালোৱা ককাইৰ ভাগৰ নাই প্ৰতিবাদী কণ্ঠস্বৰৰ গৰিমা। বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা? ফেৰেংগাদাৰ মাতত ৰাতি নোপোৱাই অ। বহু ৰূপ ধৰি এতিয়া চলে হিচাপ, পুৱাৰ হিচাপ, লোৱাৰ হিচাপ, অট্টালিকাৰ হিচাপ। কৃষক ককাইৰ হাতত জব কাৰ্ড আৰু 2 বিঘা চন মাটি। বিষ্ণুৰাভা মই এতিয়া গভীৰ টোপনিত আছে প্ৰীতি। তুমি কেনেকৈ সাৰে আছা? সুৰে সুৰ তুলি কণ্ঠ লহৰিত কৰি বিষ্ণুৰাভা তুমি এতিয়াও সাৰে আছা? তোমাৰ জীৱন নাটৰ শেষ ৰাগিনীত খৰমান শুনিবলৈ নাই কোনো, তথাপিও তুমি সাৰে আছা? ধন্যবাদ।